হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনেই হ'ল মই ভ্লগ আপলোড দিয়া নাই। সকলোৱে সুধি আছে তুমি ভ্লগ কেতিয়া দিবা, ভাবিছে চাগে ইমান দিন হ'ল ভিডিঅ' দিয়া নাই। আচলতে মই কেইৰ পৰা অহাৰ পৰা ইমানেই বেছি এলেহুৱা হৈ গৈছোঁ নহয়, ভিডিঅ' এডিট কৰিবলৈ এলাহ লাগে। ভিডিঅ' ধেৰ বনাই থোৱা আছে, এডিট কৰা হোৱা নাই। আৰু আপোনালোকে ভাবিছে চাগে কেইৰ পৰা গৈ আৰু কি কৰি আছে। এতিয়া মই ডি ফাৰ্মটো কমপ্লিট হৈ গ'ল আৰু এতিয়া ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ। ৰিজাল্টটো দিয়া নাই পিছে। তাৰপিছত আৰু কি কৰোঁ আপোনালোকে চাই থাকিব। আৰু মই ইণ্টাৰ্ণশ্বিপটো ক'ত কৰি আছোঁ আপোনালোকে ভাবিছে, মই যোৰহাট মেডিকেল কলেজত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ। আৰু আমাৰ ইণ্টাৰ্ণশ্বিপত কি কৰে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আশা কৰিছোঁ যোনসকলে ডি ফাৰ্ম কৰে তেওঁলোকৰ কাৰণে ভাল হ'ব, গম পাব যে কেনেকৈ কি কৰিব লাগে। আৰু মেডিকেলখনো দেখুৱাম আপোনালোকক অলপকৈ। আৰু আজি ভিডিঅ'টো শ্বৰ্টকৈ বনাম। আৰু তাৰপিছত এইটো ভিডিঅ' দিয়াৰ পিছতে আকৌ চাগে মোক ভিডিঅ' দিবলৈ মন গৈ থাকিব। সেইটো কাৰণে ভাবিছোঁ আজি এইটো ভিডিঅ' দি লওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি থাকোঁ OPDত আৰু আজি ছানডে কাৰণে চব বন্ধ আছে। পেচেণ্টটো ইমান নাই, চব ভিতৰৰ ভাগ মানুহ নাই বেছিকৈ। এতিয়া আমি ইফালে গৈছিলোঁ, এতিয়া আকৌ ফাৰ্মাচীলৈ গৈ আছোঁ। আমাৰ আদিল আছে, প্ৰিয়ংকা আছে। মই এইফালে বহি আছিলোঁ, তাই এইটো ছাইডত আছিলে। এতিয়া মই এইফালে আহি গ'লোঁ, তাইও এইফালে আছে। মানুহ নাই সেইকাৰণে চাওকচোন, কোনো নাই, অকলে আছোঁ। আৰু আমি আজি জলদিয়ে যামগৈ, মানুহ নাই কাৰণে। দেখুৱাইছোঁ বাৰু আপোনালোকক আৰু কি কৰি থাকোঁ।